তো গাইছ বহুত দিন হ'ল ভিডিঅ' দিয়া নাই আজি ভাবিলোঁ মানে আজিৰ দিনটো কি কৰোঁ সেই তাকে দেখাবলৈ আজি মানে ব্লগটো বনালোঁ আৰু মোৰ কথাখিনি কোৱা নাই নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো মানে খুব ধামাকা চামাকা নহয় হ'ব যদিও নাজানো আজি মানে ঘৰতে থাকিম ঘৰতে দেখাম তাৰপিছত ঘৰৰ পৰা ক'ত যাম দেখাম আৰু এতিয়া কৈ দিলে মানে আপোনালোকে নাচাবই হয় নাই গোটেইখিনি কথা কাহিনীটো এতিয়া কেলৈ কৈ দিম হয় নাই তাৰপিছত এতিয়া উঠি পিনে মুখ চুখ ধুওঁগৈ আৰু তাৰপিছত ধুই মেলি চাহ তাহ খোৱাৰ পিছত ভাতটো খাই মেলি আৰু টাইমটো গুচিয়ে যাব তাৰপিছত যাম এফালে মানে বিহু কৰ্মশালা হৈছে তালৈ যাম তাত দেখামগৈ আপোনালোকক আৰু ধেৰ কিবা কিবি দেখাম মানে তেনেহ'লে শেষলৈকে চাই থাকিব আৰু দেই ইমান দিন মোৰ ভিডিঅ' নাই চোৱা কাৰণ আজি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব চাই থাকিব তো গাইছ এতিয়া মুখখন ধুই লওঁ ইয়াত এটা কথা আপোনালোকে যে ব্ৰাছ কৰে যে তো কলগেটটো ব্ৰাছত লগাওঁতে আপোনালোকে কোনে পানী তেনেকৈ ঠিককৈ জুবিয়াই লয় কওকচোন যদি জুবিয়াই আপোনালোকে এতিয়া কমেণ্ট এটা কৰিব দেই এনেকৈ ময়ো জুবিয়াম মানে চাহ থওঁ দেই বাইদেউ কাৰণে খাব লাগিব ভাতটো কাৰণে চাহ থওঁ মুখ চুখ ধুই মেলি আহি গ'লোঁ এতিয়া মানে ঢোল শিকাই আছে আমাৰ ভাইটিয়ে তো চাওঁ কেনে শিকাই আছে ঢোল পুৰা একদম বজাই আছে ঢোলটো ভালকে বজা ভালকে তো দেখিলে পুৰা ঢোল শিকাই আছে বলতে মানে নাজানে মানে অলপ জানে বজাবলৈ শিকিবলৈ আহিছে আৰু ওচৰতে কৰ্মশালাখন হৈ আছে মানে তাতো শিকে তাৰমানে আগতীয়াকৈ অলপ শিকি লৈছে আহি তাৰপিছত এতিয়া মই কিবা এটা বনাওঁগৈ আহক বনাওঁগৈ মানে খুৰীয়েতো ভাত বনাই থৈ গৈছে বোলা এতিয়া মোক কণী ভাজিব কৈছে আৰু কণী ভাজে কেৰাহীত দিলে মানে চব হৈ যায় পেটলৈহে যাব চব তো গাইছ তেনেহ'লে কণী আমলেট কৰি লওঁ দেই লাগিছে ভাতটো খাব লাগিব মানে সি সেইফালে শিকাই আছে মানে সিয়ে বনালেহেঁতেন এতিয়া মই একো নাই কৰা এতিয়া মই বনাই লওঁ আপোনাক দেখাওঁ মই কণী আমলেট কেনেকৈ কৰোঁ দেই চাই থাকক অকণমান শিকিব দেই মোৰ পৰা এই বনাম আৰু মুঠতে চাই থাকক তো গাইছ তেনেহ'লে আজি মই কণী আমলেট কেনেকৈ বনাওঁ আপোনালোকে চাওক দাদি এইটো কণী কটাই এতিয়া পিঁয়াজ এটা আনিবগৈ লাগিব গেছটো অফ কৰিছোঁ মানে গেছটো সোনকালে জ্বলাই পালোঁ পিঁয়াজ কাটিছোঁ দেই পিঁয়াজ এইবিলাক চব ৰেডি কৰি থ'ব লাগে হা তেতিয়া জ্বলি নাযায় মানে দেৰি হ'লে আকৌ জ্বলি যাব তেতিয়া এনেই যাব এইখিনিতে যেতিয়া তেল গৰম হ'ব আপোনালোকে পিঁয়াজখিনি যেতিয়া দিব আপোনালোকে পলাই নপলাই পিঁয়াজখিনি এনেকৈ দি পিনে কওকচোন মই যে বহুত ভয় লাগে যেতিয়া গাত পৰে যে তেলটো গৰম তেলটো সেইকাৰণে মানে এনেকৈ দি চিধা পলাই দিয়ে মানে মই দেখি পাইছে নাই চব তো গাইছ তেনেহ'লে ভাতটো খাই লওঁ আৰু দেই মই বনোৱা কণী খাওঁ দেই মই এটা কথা কওঁ কিন্তু আমি এটা ব্লগতো কৈছিলোঁ যে খাই থকা ভিডিঅ' নকওঁ মুখ লাগিব হয় নাই ধেমালি কৈছোঁ মই খাই ল'ম দেই তেনেহ'লে বাকীখিনি লেখা আছে পূৰা তো গাইছ ভাতটো খাই মেলি হৈ গ'ল তো এতিয়া ভাতটো খোৱাৰ পিছত মানে অকণ টোপনি লাগিছে মানে অকণমান আৰাম কৰোঁ বিচনাতে পৰি দিওঁ অলপ তো কি হ'ল 12টামান বাজিব গা চা ধুই মেলি ধুনীয়াকৈ ওলাই যাম আৰু নামৰ ওপৰত কৰ্মশালা হৈ আছে তাত আপোনালোকক দেখাম যি দেখা পাওঁ আৰু দেখাম আৰু তাৰপিছত ঘৰলৈ আহিম ভিডিঅ'টো সমাপ্ত কৰি দিম তেনেহ'লে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব বহুত ভাল পাব চাই পিনে মই কৈছোঁ নহয় একদম স্কিপ কৰিলে কিন্তু চাব কিন্তু চিধা কথা তো গাইছ ফাইনেলি গা চা ধুই ল'লোঁ মানে বহুত টাইম আৰাম কৰিলোঁ শুই আহিলে মানে ব্লগ চগ বনাই নাথাকিলোঁ আৰু এতিয়া অকণমান কাপোৰ চাপোৰ পিন্ধি লওঁ তাৰপিছত যাম নামৰ কৰ্মশালালৈ যামেই এতিয়া কেইটা বাজিলে টাইম বেছি হোৱা নাই আপোনালোকৰ 2টা বাজিছে 2:30 বজাত যাম ইয়াৰ পৰা তাৰপিছত তাতে একেবাৰে দেখাম আৰু তাতে লগ পাম তেনেহ'লে তাতে চাবগৈ দেই এতিয়া বাই তো গাইছ আমি এতিয়া বিহু পেণ্ডেল যাবলৈ ৰেডি কি চব
ছোৱালী চাব যে পুৰা তাত মই পাৰফিউম লগাইছোঁ দেখিছেনে আৰু মই এনেকুৱাকৈ লগাইছোঁ 1 কিলোমিটাৰ দূৰৰ পৰা থাকোঁতেই মানে মোক গোন্ধাব মানে সেনেকুৱাকৈ মই লগাইছোঁ তো তেনেহ'লে গৈ থাকোঁ ব'লক তো গাইজ দেখিছে ঢোলটো পিছফালে ওলমাই লৈছোঁ তো এতিয়া পলম নকৰি গৈ থাকোঁ আৰু হয় নহয় যাওঁ নাযাওঁ পূৰা মানে যাওঁ লাগি আছে গম পাইছে চাগে তাত যেতিয়া যাম ন তেতিয়া ক'ব আপোনালোকে আমি কেলৈ ইমান খৰকৈ গৈ আছোঁ দেই চাই থাকক তেনেহ'লে মই নহয় মানে ভিডিঅ' বনাব ভাল চাব নাগৈ দেই আমি বেয়া চাই নাপাব ন আমি ভাল মানে আছে থাইমেলখন বেছি দীঘল নকওঁ আৰু ভিডিঅ'টো একদম বিহু পেণ্ডেললৈ যাওঁ অথনি পৰা কৈ আছোঁ তাত যাম বুলি কিন্তু দেখা লাগি থাকে তেনেহ'লে তাতে দেখাংগৈ আৰু চাই থাকক আপোনালোকে তাত মানে মোৰ চেহেৰাটো ওলালে এনেকৈ মানে কেমেৰাটো ক'লে বহুত লাজ লাগে মানে তাত সেই মানুহ থাকে নাই আপোনাক দেখালোঁ ভিডিঅ'খিনি ভাল পালে চাগে মানে এই ভিডিঅ'টো কি কাৰণে পালানো আজি দিনটো মানে কমকৈ ঘৰ কৰি পিনে কেনেকৈ পালে ধৰকচোন ভিডিঅ'খিনি ভাল পালে নাই যদি ভাল পালে লাইক চাইক কৰিব দেই ক'বলৈ আছিলে তাত ক'ব নোৱাৰিলোঁ যে বহুত হেৰি আছিলে লাজ চাজ লাগে ইমান ডাঙৰ কিবা নকয় যে অকণমান লাজ চাজ খাওঁ আহি ক'লে জানো মই কিবা এতিয়ানো ক'ত এহেজাৰ হয়গৈ ক'ৰবাত সময়ে নহয় তেনেহ'লে ঘৰত পাই লওঁ তাতে ব্লগটো শেষ কৰি মানে তো গাইছ এতিয়া গৈ আছোঁ বজাৰলৈ বজাৰত মানে কি আনিবলৈ কৈছোঁ আমি মাংস আজি মাংস খাব লাগিব খাম নে নাখাম তাই বজাৰলৈ যাওঁ আৰু দেই গাইছ তো গাইছ মাংসটো লৈ লৈছোঁ বজাৰলৈ আহি পিনে দেখিছে আপোনালোকে বজাৰত ইমান ভিৰ লাগি আছে মাংসটো লৈ লওঁ কি কৈছে তাই ঘৰতে দেখাম দেই তো বৰ্তমান বেছি ডাঙৰ চাইছোঁ তো ঘৰলৈ পালোহি আৰু ভাগৰ লাগিছে দেখিছে ভাগৰ লাগিছে নাই লগা লাগিছে আৰু এতিয়া মুখ চুখ ধুই লওঁ তাৰপিছত খুৰীহঁতি আহি আছে নাহাকতীয়াৰ পৰা তো পাবহি অলপ পাছতে তো ভাত চাত খাই ল'ম আৰু ধুনীয়াকৈ বনাব খাই মেলি একদম খোৱাও দেখাম হোৱা সময়ত ভিডিঅ'টো সমাপ্ত কৰিম আৰু এতিয়া আমি কি কৰিম এতিয়া মানে আমি ৰিলছ কপিৰাইট লাগিব বন্ধ কৰা কপিৰাইট লাগিব সেইকাৰণে কৈছোঁ ডাঙৰকৈ চাইছোঁ বেয়া চাই নাপাব দেই মানে কি হ'ল এতিয়া ৰিলছ বনাব লাগিব ৰিলছটো দিব লাগিব হয় নাই ইনষ্টা ৰিলছ মেইন তো এতিয়া ৰিলছ কেইটামান বনাম তাৰপিছত ভিডিঅ'টো সমাপ্ত কৰিম নে কি কয় চাই থাকক এতিয়া ব্ৰইলাৰ মাংস বনাই আছে আপুনি কি বনাইছে সেইখিনি কেনেকৈ বনাইছে কি দিছে কৈ দিয়কচোন আপোনাৰ মুখেৰে ধুনীয়াকৈ মই মাংসখিনি দেখাই কৈছোঁ বাৰু কওক জেনেৰেলি যিখিনি দিয়া হয় নিমখ মছলা বিলাহী আদা ৰচুন পিঁয়াজ মেইনটো মছলাটো মেইনে মছলা মেইন আৰু ধনিয়া আলু জিৰা ধনিয়া এইবোৰে আৰু ফালে বনাই আছে দেখিলেই খাবহে লাগে হয় নহয় তো দেখা পালে দেখালোঁ খুৰীয়ে ইমান ধুনীয়া মাংস বনাই আছে ব্ৰইলাৰ মাংস পূৰা মছলা দি ইমান ধুনীয়া গোন্ধাইছে আৰু অথনিটো মই কণী আমি কৈছিলোঁ আপোনালোকে গোন্ধ নাপালে ক'ত গোন্ধাব মইহে পাম হয় নহয় তো এফালে এই আজি আলহী আহিছে আৰু ভালনে ভাল গাইজ দেখিব ভাত খোৱাৰ আগত মানে মোক মালিচ কৰি আছে অলপ মালিচ দিছোঁ অলপ
এনেকৈ মালিচ কোনে কোনে কৰে কমেণ্ট প্লিজ কৰিব এনেকৈ নক'বা বহুত মজা লাগিছে গাইজ বহুত মজা লাগিছে হাগা ওলাই যাব হাগা আজিতো ক'লো ভাতটো খাবলৈ বহিলে আৰু এইখিনি দাইল মাংসখিনি আনাই নাই তেনেহ'লে ভাতটো খাই লওঁ দেই এইখিনি শুনে ভাত মাংসটো আনি আছে সকলোৱে ভাতটো খালে এতিয়া ভাত খোৱা সময় হৈ গ'ল তো ভাতটো খাই লওঁ এপিচ মাংস মজাও বনাইছে ন ভাল বনাইছে নাই ভাল বনাইছে ন খাই লওঁ দেই বাই বাই মানে ভাতটো কি ইমান সোনকালে খাই খতম কৰিছিলা দিছিলে ইমান সোনকালে খাই খতম কৰিলা যে ভাত খোৱাত ভাল ভাল যে মজা লাগিছে কিন্তু চব্জিখিনি ভাতখিনি তো গাইজ ফাইনেলি ভাতটো খাই মেলি হৈ গ'ল ভাল লাগিলে খাই মেলি তো মানে ভাইটি তাত ভিডিঅ'টো বনালে ভাইটিতে কিবা এটা চাই আছে মোবাইলত মানে স্পীকাৰ দি পিনে চাউণ্ড ডাউন দি পিনে কাৰণে ভিডিঅ'টো বনালোহি তো যে কম কৈছিলোঁ আজি ভিডিঅ'টো কি কাৰণে বনালোঁ তো মানে কি হ'ল বহুত দিন ভিডিঅ' নাই দিয়া মোৰ চেনেলত আপোনালোকে চাব পৰা নাই 1 মাহ মানে হ'ল তো মানে মই ভিডিঅ' দিয়া নাছিলোঁ তো আজি ভাবিলোঁ যে আজি দিনটো মানে কেনেকৈ যায় মানে কি কৰোঁ আজি দিনটোত সেই বুলি ভাবি মানে ভিডিঅ'টো বনালোঁ তো ৰাতিপুৱা শুই উঠি ভাত খোৱা পৰা মেলি মানে যিমান আপোনালোকক দেখাব পাৰিল মানে যিমান আপোনালোকক দেখাব পাৰিলোঁ সিমানটো দেখালোঁ আৰু তাতে যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব কৰ্মশালালৈ গ'লোঁ আপোনালোকে চালেই সেইটো আৰু তাত ইমান মানে মানুহ থকাৰ বাবে মই মানে আপোনালোকক এনেকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু বেলেগ এটা ৰুমত গৈ পিনে মই ভিডিঅ' কৰিলোঁ মানে যে এনেকৈ লাষ্ট লাগে মানে মেইন কথা লাষ্টটো তো লাষ্টটো অঁতৰাবলৈ এনেকৈ লাহে লাহে ভিডিঅ' বনালে লাষ্টটো ব্যৱহাৰ নহয় আপোনালোকে মৰম দিব ছাবস্ক্ৰাইব কৰিব লাইক দিব তেতিয়া যাতে মই সাহস পাওঁ ভিডিঅ' বনাবলৈ মই আগৰকেইটা ভিডিঅ'টো কৈছোঁ যে এনেকৈ ছাবস্ক্ৰাইব কৰিব তেতিয়া মানে মই সাহস পাম যে মোক মানুহে ছাপোৰ্ট দিছে দেই মই মানে সেই ছাপোৰ্টটোতে মানে এনেকৈ ক'বলৈ মানে দিগদাৰ হৈছে এনেকৈ মানে মই কাম কৰি যাব পাৰিম তেতিয়াহে ভাল লাগিব হয় নহয় এতিয়া টোপনি ধৰিছে তেনেহ'লে শুওঁগৈ মানে কি সেইটো শুব হ'লেই চাগে তো মই ইয়াত অকলে আহিলোঁ ৰুমটোত এইটো এটা ষ্টুডিঅ' হয় দেখাই দিছোঁ মানে ভাইটিৰ ষ্টুডিঅ' তাতে আহি ল'লোঁ তো কি বুলি কয় আজিলৈ গুড নাইট তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কিতাপ থকা বেল আইকন দবাই দিব গুড নাইট জয় অসম